নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ এক্সপ্লোৰ কাজিৰঙা ভিডিঅ'টোৰ দ্বিতীয়টো খণ্ডলৈ আদৰিছোঁ। সকলোকে বহুত বহুত ধন্যবাদ আপোনালোকৰ ইমানখিনি সময় মোক দিয়াৰ কাৰণে। সকলো ৱাইল্ড লাইফ চেঞ্চুৰীত ছাফাৰী কৰা সকলৰ এটাই হেঁপাহ থাকে যাতে এটা ৱাইল্ড এনিমেলৰ ৰোড ক্ৰচিং হৈ যায়। মোৰ ক্ষেত্ৰতো বহুত স্পেচিয়েল আছিল, তাকো এজাক বনৰীয়া হাতী আৰু 4টা কণ পোৱালীয়ে আমাৰ ছাফাৰী ৰাস্তা ভেটি থিয় দি আছিল। প্ৰায় 15-20 মিনিটমান সময় সিহঁতে দঁতাল হাতীটোক ৰখি পেলাই সেই ৰাস্তাটোতে থিয় দি থাকিল আৰু আমি সিহঁতক চাই থাকিলোঁ। সিহঁতৰ সৰুকেইটাৰ খেলা চাই ইমানেই ভাল লাগিল যে সেয়া একদম বিৰল মনোৰম দৃশ্য। যিয়ে নহওক, প্ৰায় 15-20 মিনিটমান সময়ৰ পিছত সিহঁত নামি গৈ ঘাঁহনিত সোমাল আৰু আমিও আগলৈ আগবাঢ়িলোঁ। এইখিনিতে মই ভাৰতৰ ভাইচৰয় লৰ্ড কাৰ্জনৰ পত্নী মেৰী কাৰ্জনক ধন্যবাদ দিব খোজোঁ। তেওঁৰ চেষ্টাৰ বাবেই কাজিৰঙাখন আজিৰ কাজিৰঙা অভয়াৰণ্য হৈছে। যিহেতু কাজিৰঙাৰ মাজেৰে প্ৰায় ব্ৰহ্মপুত্ৰকে ধৰি পেলাই 4খন গুৰুত্বপূৰ্ণ নৈ বৈ গৈছে আৰু অৰণ্যৰ মাজত আন কেইবাটাও বিল আছে, তো ইয়াতে বানপানী হোৱাটো স্বাভাৱিক কথা। কিন্তু বানপানীৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে চৰকাৰে জন্তুবোৰৰ সহায়ৰ বাবে কিছুমান টিলা নিশ্চয় নিৰ্মাণ কৰিব পাৰে, লগতে কিছুমান মানৱ সৃষ্ট বিলৰো সৃষ্টি কৰিব পাৰে, য'ত এক্সট্ৰা যিখিনি পানী হ'ব সেইখিনি পানী যাতে কিছু পৰিমাণে হ'লেও ষ্ট'ৰ হৈ যায়। তো এইখিনি মোৰ ফালৰ পৰা মোৰ মতামত চৰকাৰৰ প্ৰতি, কিয়নো এইবেলিও বানপানীত বহুত সংখ্যক গড়, হৰিণা, মহ ইত্যাদিকে ধৰি বহুত জীৱ জন্তুৰ জীৱনহানি হৈছে। তো এইখিনিক আমি নিশ্চয় ৰক্ষা কৰিব পাৰোঁ। আচ্ছা, আমি যাই থাকোঁতে ব্ৰহ্মপুত্ৰ নহয়, এইটো কি নদী বা নামটো নাজানো মই, কিন্তু এই নদীৰ পাৰত 2টা বনৰীয়া উট দেখিলোঁ আমি। এই 2টা উট দৌৰি আছে নদীটোৰ পাৰে পাৰে। নদীটো কিন্তু ব্ৰহ্মপুত্ৰ নদী নহয় দেই, এইটোকে বেলেগ নদী কাজিৰঙাৰ ভিতৰৰ। তো উটকেইটাক তাতেই এৰি পেলাই আমি আগবাঢ়িলোঁ নদীটোৰ পাৰে পাৰে। যদি আপোনালোকে কাজিৰঙা অভয়াৰণ্যত জীপ ছাফাৰী কৰিম বুলি আহিব খোজে, তেন্তে এখন মাস্ক নহ'লে এখন ৰুমাল বহুত ইম্পৰ্টেণ্ট, কাৰণ ইয়াত ৰাস্তাটো কেৱল ধূলা আৰু ধূলা। তো যদি আপুনি মাস্ক বা ৰুমাল লৈ নাহে তেতিয়াহ'লে আপোনাৰ বেমাৰ হোৱাটো প্ৰায় নিশ্চিত। ব্ৰহ্মপুত্ৰৰ মাজৰ এই নদীবোৰ যদিও জীৱনদায়িনী, এইবোৰে কেতিয়াবা মৰণ ফান্দ হৈ পৰে জীৱ জন্তুৰ বাবে। আচ্ছা, ইয়াতে আমাক ড্ৰাইভাৰ দাদাজনে এডাল দেখাই দিলে, এইডাল গুইসাপ। এইডাল লিজাৰ্ড প্ৰজাতিৰ, মানে লিজাৰ্ডৰে এটা প্ৰজাতি হ'ল এই গুইসাপডাল। এই গুইসাপডাল আমি এই নদীটোৰ পাৰতেই দেখিলোঁ এডাল পৰি থকা গছত। গুইসাপডাল দেখিবলৈ সঁচাকৈ বহুত ধুনীয়া। গুইসাপৰ বহুতকেইটা প্ৰজাতি আছে, তাৰে অসমত এইটো প্ৰজাতি পোৱা যায়। গুইসাপৰ লগতে এইবাৰ দেখিলোঁ আমি কাজিৰঙাৰ কাছ। কাজিৰঙাৰ কাছবোৰ এডাল গছত উঠি আছিল আৰু সঁচাকৈয়ে কাছবোৰ বহুত ধুনীয়া আৰু অলপমান ইউনিক। আমি আগতে কাছ দেখিছিলোঁ কেৱল হাজোৰ মন্দিৰত, আৰু আমাৰ ইয়াতে বেলশৰ পুখুৰী এটা আছে, তাৰ মন্দিৰত দেখিছিলোঁ কাছ। কিন্তু এইবাৰ প্ৰথম মই দেখিছোঁ ৱাইল্ড কাছ, যিটো মানে সঁচাকৈ অকণমান বেলেগ, ৰংটো অকণমান বেলেগ। বাৰু যিয়ে নহওক, কাছ আৰু গুইসাপ আমি তাতেই এৰি পেলাই প্ৰায় আমাৰ জাৰ্ণিত আধা শেষ কৰি এটা লেকৰ পাৰে পাৰে গৈ আছোঁ। লেক মানে এইটো বিলটোৰ পাৰে পাৰে আমি গৈ আছোঁ জীপ ছাফাৰী কৰি পেলাই। আৰু কিবা জন্তু দেখা পাওঁ নেকি? কাজিৰঙাত 2টা বস্তু বহুত আছে, এটা গড় আৰু এটা হৰিণা, কিন্তু তাৰ লগতে আমি দেখিছিলোঁ বনৰীয়া মুৰ্গী, ঢেৰ বনৰীয়া মুৰ্গী। কাজিৰঙাৰ ঘাঁহনিত এক এশিঙীয়া গড় নহয় জানো? 1950 চনত অৰণ্য সংৰক্ষক P.D. ষ্টেচিৰ উদ্যোগত কাজিৰঙা অভয়াৰণ্যৰ নাম সলনি কৰি কাজিৰঙা বন্যপ্ৰাণ অভয়াৰণ্য, কাজিৰঙা ৱাইল্ড লাইফ চেঞ্চুৰী কৰা হয়। মূলতঃ আগৰ নামটোত যিটো চিকাৰ শব্দটোৱে ভুল তাৎপৰ্য বহন কৰে বুলি নামটো সলনি কৰা হৈছিল। 1954 চনত অসম চৰকাৰে অসম গড় আইন, আছাম ৰাইন'চেৰছ বিল প্ৰণয়ন কৰে আৰু এই আইনৰ জৰিয়তে চোৰাংকৈ গড় হত্যাৰ বিৰুদ্ধে শাস্তি কঠোৰ কৰা হয়। 1968 চনত চৰকাৰে প্ৰণয়ন কৰে অসম ৰাষ্ট্ৰীয় উদ্যান আইন 1968ত, দ্য আছাম নেশ্যনেল পাৰ্ক এক্ট অফ 1968, আৰু এই আইনৰ জৰিয়তে কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা দিয়া হয়। 1974 11 ফেব্ৰুৱাৰী তাৰিখে কেন্দ্ৰীয় চৰকাৰে প্ৰায় 430 বৰ্গ কিলোমিটাৰ মাটিকালিৰে আগুৰা কাজিৰঙাক আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি দিয়ে। 1985ত কাজিৰঙাক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৱৰ্ল্ড হেৰিটেজ ছাইট হিচাপে অন্তৰ্ভুক্ত কৰা হয়। কাজিৰঙাই বিগত কেইটামান দশকত বহুতো প্ৰাকৃতিক আৰু মানৱসৃষ্ট দুৰ্যোগৰ মাজেৰে পাৰ হ'বলগীয়া হৈছে। ব্ৰহ্মপুত্ৰ বানপানী যথেষ্ট সংখ্যক পশুৰ মৃত্যুৰ কাৰণ হৈ পৰে। কাজিৰঙাৰ আশে পাশে চলি থকা বেদখলেও উদ্যানখনৰ সীমা চেপি আনি পশুৰ বাবে স্থান সীমিত কৰিছে। এই ফটোখন দেখিছে, মানে ভিডিঅ'টোত এই যে হৰিণাকেইটাই দলনিত ঘাঁহ খাই আছে। তো চৰকাৰে যদি এনেকুৱা কিছুমান ষ্টেপ লয়
য'ত কিছুমান টিলা বনোৱা হ'ব বা কিছুমান জলাশয় বনোৱা হ'ব য'ত বানপানীৰ পানী ষ্ট'ৰ হ'ব বা টিলাটোত বানপানীৰ সময়ত জীৱ জন্তু উঠি পেলাই নিজৰ জীৱন ৰক্ষা কৰিব পাৰিব তেতিয়াহ'লে কিমান জীৱ জন্তুৰ প্ৰাণ যে ৰক্ষা পৰিব সেইটো সঁচাকৈ আনবিলিভেবল হৈ যাব কিন্তু আজিলৈকে এটাও ষ্টেপ লোৱা হোৱা নাই বুলিয়েই প্ৰায় জনাজাত কিন্তু তথাপি চৰকাৰে কিছু ষ্টেপ লৈছে যদিও সেয়া ফলপ্ৰসূ হোৱা নাই কাৰণ এইবাৰো বানপানীত যথেষ্ট সংখ্যক জীৱ জন্তুৰ প্ৰাণহানি হৈছে ইয়াৰ লগতে আমি এটা কথা ক'ব খুজিছোঁ কাজিৰঙাৰ লগত আলফাৰো এটা সম্পৰ্ক আছে এইটো মই কোৱা নাই গুগলৰ পৰা এইটো বস্তু পাইছোঁ বা গুগলত লিখা আছে এইটো কথা আলফা আৰু অন্যান্য উগ্ৰপন্থী গোটৰ চলিত কাৰ্যকলাপে অঞ্চলটোত অৰ্থনৈতিক ক্ষেত্ৰত হানিৰ সৃষ্টি কৰিছে যদিও আলফাৰ দ্বাৰা প্ৰত্যক্ষভাৱে কাজিৰঙাৰ কোনো হানি হোৱা নাই বৰঞ্চ কিছুমান ক্ষেত্ৰত আলফা সদস্যই উদ্যানৰ পশু হত্যা বন্ধ কৰিবলৈহে চেষ্টা কৰা দেখা গৈছিল 1980 চনৰ পৰাই আলফা সদস্যৰ দ্বাৰা চোৰাং চিকাৰী নিধনৰ কথা জানিব পৰা গৈছে 2005 চনত উলহ মালহেৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 100 বছৰীয়া জয়ন্তী পালন কৰা হয় এই উপলক্ষত মেৰী কাৰ্জন আৰু লৰ্ড কাৰ্জনৰ বৰ্তমান বংশধৰক বিশেষ সন্মান প্ৰদান কৰা হয় একে উৎসৱতে নিগনা চিকাৰীৰ নাতি হাউটিৰ মাউট বাপিৰাম হাজৰিকাকো সন্মান জনোৱা হয় 2007 চনৰ প্ৰথম ভাগত কেইটামান হাতী আৰু দুটা গড় মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ পঠিওৱা হৈছিল আৰু এয়া ভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত হাতী পুনৰ নিৰ্বাসৰ প্ৰথম প্ৰচেষ্টা আমি কাজিৰঙাৰ গেটৰ পৰা বাহিৰত ওলাই আহিলোঁ ওলাই অহাৰ পিছত মই দুটামান কথা কৈ থৈ দিওঁ আপোনাৰ সেফটিৰ কাৰণে ঠিক আছে যদি আপুনি কাজিৰঙাত নিজৰ গাড়ী লৈ পেলাই গৈ আছে কোনো কথা নাই খালি এটা কথা মন কৰিব আমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বাহিৰত ওলাই আহিলোঁ আৰু যদি আপুনিও তাত যায় নিজৰ গাড়ী লৈ পেলাই তেন্তে আপোনাক দুই তিনিটা কথা আপোনাৰ সেফটিৰ কাৰণে কৈ থৈ দিওঁ যদিহে আপুনি নিজৰ গাড়ী লৈ পেলাই কাজিৰঙালৈকে গৈ আছে য'ৰ পৰা কাজিৰঙা অভয়াৰণ্য ষ্টাৰ্ট হয় হাইৱেটোত তাত আপোনাৰ স্পীড ৰেকৰ্ড কৰিব পৰা কিছুমান কেমেৰা লগাই থোৱা আছে চৰকাৰৰ ফালৰ পৰা আৰু সেই কেমেৰাকেইটাই আপোনাৰ স্পীডটো ৰেকৰ্ড কৰে আৰু যদি আপোনাৰ স্পীড 40তকৈ বেছি হৈ যায় তেন্তে আপোনাৰ গাড়ীৰ পৰা চালান কাটা যাব অনলাইন সেয়ে গাড়ী লাহে লাহে চলাব আৰু ভিডিঅ'টো অলপ দীঘলীয়া হ'ল সম্পূৰ্ণ কথাখিনি ক'বলৈ যাওঁতে তাৰ বাবে সৰি আৰু যদি চাই ভাল পাইছে তেন্তে সাবস্ক্ৰাইব আৰু লাইক কৰি দিব লগতে জনাব কিবা যদি ক'বলগীয়া ৰৈ গ'ল ধন্যবাদ আকৌ লগ পাম নেক্সট ভিডিঅ'টোত